নমস্কাৰ, মই এতিয়া এটা জেগাত আছোঁ, যিটো জেগা হয়তো বহুতে দেখা নাই। এই জেগাটো 2-4জন মানুহে চাগে দেখিছে আৰু ইউটিউবতো এইটো জেগাৰ ভিডিঅ' নাপায়, কমকৈ পাব। আৰু মোৰ লগত তোমাৰ নামটো কি? মোৰ নাম মৃণাল দাস। মৃণাল আছে মোৰ লগত। মৃণালে এইটো এটা মিউজিয়াম হয় একচুৱেলি। মিউজিয়ামটোত ইয়াতে বহুত পুৰণা বস্তু আছে, গাড়ী আছে আৰু বহুত ভিনটেজ কাৰ ন, এইবোৰ আছে মিউজিয়ামটোত। ট্ৰেজাৰ্ড উইলছ তো পুৰণা চকা, সেইটোৱে নামটোৰ অৰ্থটো ন। আচ্ছা, এতিয়া ভাইটিয়ে মোক ভাইটি বুলি কৈছোঁ দেই, ভাইটিয়ে মোক এতিয়া গাড়ীবোৰৰ বিষয়ে আমাক ক'ব, মানে মোকো ক'ব আপোনালোকে চাওক গাড়ীবোৰ কেনেকুৱা। আৰু পুৰণা কিবা কিবি আগতে মই ভিডিঅ'ত দেখিছিলোঁ দেই, এই জেগাটো মই ভিডিঅ'ত দেখি পেলাই টিভি কিবা বহুত কিবা কিবি বস্তু দেখিছিলোঁ। সেইবোৰ চাই লওঁ, কিন্তু আপোনাৰ ফাৰ্ষ্ট গেটখন মই দেখুৱাই লওঁ। গেটখন এবাৰ চাই আহোঁ ফাৰ্ষ্ট। এইখনে গেটখন দেখি পেলাই, এইবোৰ একচুৱেলি হেলমেট হয়, হেলমেট। আৰু এই হেলমেটবোৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ হেলমেট। এইবোৰ এনেকৈ ফিটিং কৰি থৈ দিছে ইয়াতে। আৰু এই গেটখনৰ ওপৰত এনেকৈ আৰু আগতে এটা পৰ্চন এটা আছিলে, কিন্তু সেইটো ভাঙি দিছে এতিয়া, কাৰণ ট্ৰাক সোমাব লাগে কাৰণে ভাঙি দিছে। আৰু এইটো টিকেট কাউণ্টাৰ আছিলে আগতে, এতিয়া টিকেট কাউণ্টাৰটো তাত এনে টেম্পৰাৰীকৈ বনাইছে। আৰু এইটো একচুৱেলি ইয়াৰ পৰা শ্বিফ্ট হ'ব কাজিৰঙালৈ। ইয়াতে এতিয়া ৰেণ্টত লৈ থৈ দিছে। আৰু ইয়াত আহি চাব লাগিলে আপোনাৰ এইটো 100 ৰুপিজ এটা এণ্ট্ৰি ফিজ লয় বস্তুখিনি চাবলৈ। আৰু যদি আপোনাক গাইড কৰি দিব লাগে তেনেহ'লে এওঁলোকৰ এটা চাৰ্জ আছে 500 ৰুপিজ। আপোনাক গোটেই বস্তুখিনিৰ বিষয়ে কৈ দিব, মানে কি কি আছে, কেনেকুৱা কি পুৰণা বস্তুটো চব ডিটেইলছত জানিব পাৰিব। আৰু এতিয়া মোৰ সন্মুখত আছে এইটো এটা পুৰণা পেট্ৰল পাম্প, মানে ফাৰ্ষ্ট পেট্ৰল পাম্প। আৰু এই পেট্ৰল পাম্পটো আপোনাৰ মানে হেণ্ডেল মাৰি পেলাই এনেকৈ হেণ্ডেল দি মানে তেলটো ওলাব লাগে। এতিয়া নচলে, ৱৰ্কিং কণ্ডিশ্যনত নাই এতিয়া। আৰু 5 লিটাৰ তেলহে ওলাইছিলে। ডাইৰেক্ট মানে গাড়ীত ভৰাব নোৱাৰি, আগতে গেলান দি লৈ ল'ব লাগিব, গেলানত লৈ ল'ব লাগিব, তাৰপিছতহে গাড়ীত ভৰাব পাৰিব। এইটোৱে এনেকুৱা মিটাৰ আছিলে ইয়াতে, এইবোৰ লিটাৰ্ছ, কিমান লিটাৰ নিলে মানে ওলালে তেল, তেনেকুৱা। আৰু আগৰ পিনে বহুত এইবোৰ গাড়ী লাইন কৰি থৈ দিছে গাড়ীবোৰ। আৰু এইটো ছাইডতো বহুত গাড়ী আছে, এইখিনি পিছত চাম। ফাৰ্ষ্ট এইখিনি চাওঁ, আৰু ভাইটিয়ে অলপ গাড়ীবোৰৰ বিষয়ে এক্সপ্লেইন কৰি দিব, গাড়ীবোৰ কেনেকুৱা কি, কিমান পুৰণা। তো ভাইটি অলপ গাড়ীবোৰৰ বিষয়ে কৈ দিয়া। গোটেইখিনিতো কাভাৰ কৰিব গ'লে বহুত লাম্বা হৈ যাব ভিডিঅ'টো ন, অলপ আমি শ্বৰ্টকৈ কৈ দিবা অকণমান ন। তো এইখন এই ৰঙাখন আছে, ৰেনল্টৰ আছিলে। আমাৰ অলপ কণ্ডিশ্যন বেয়া হৈছে, কাৰণে কালাৰ চালাৰ কৰি আছে। ৰেনল্ট আছিলে, এখন ৰেনল্ট 4CV 1947। ইয়াৰ ইঞ্জিনৰ পিছত আছিলে, ইঞ্জিন বেগত ডিক্কি আছিলে এইটো। ইয়াৰ দৌৰ উল্টা কৰিছিলে আগৰ পৰা। চুইচাইড ড'ৰ। এই মিউজিয়ামটোৰ প্ৰথমটো কালেকশ্যন, দাদাৰ প্ৰথম কালেকশ্যন আছিলে, ফাৰ্ষ্ট কালেকশ্যন। অ'কে, মা বুলি কয় দাদা, মাদাৰ অফ দ্য মিউজিয়াম। অ'কে, তেতিয়া কালাৰ এনেকুৱা ৰেডে আছিলে নে পিছত কালাৰ কৰা গৈছে? বহুত বেয়া অৱস্থাত দাদা কালেকশ্যন কৰিছিলে, পিছত কালাৰ কৰি লোৱা গৈছে ন? এইবিলাক চাগে নতুন লগাই লোৱা গৈছে? নহয়, ৰাইডবোৰ চব অৰিজিনেল আছে, আৰু আগৰে অৰিজিনেল। এইবোৰ নাভাঙাকৈ আছে যে ইমান দিন? নোহোৱা কাৰণে এইবোৰ দাদা হেৰি কৰি প্ৰিজাৰ্ভ কৰি দাদা এইবোৰ চলোৱা গাড়ী, এখন চলাই চাকৰি কৰিছে। এইখন আছিলে ফিয়েট টপলিনো, এখন 2 চিটাৰ হয়, 2 চিটাৰ, দুজন বহিব পাৰে। এখন হেণ্ডেল মাৰি ষ্টাৰ্ট কৰিছিলে, এখন হেণ্ডেল মাৰি ষ্টাৰ্ট কৰা হয়। এখন মিকি মাউছ মডেল আছিলে, লিখা আছে দ্য লিটিল মাউছ ৰিলেটেড টু দ্য ইটালিয়ান চিটি কাৰ ফিয়েট 500 টপলিনো। এইটো মিকি মাউছক ইটালী ভাষাত টপলিনো বুলি মাতিছিল। ভিতৰটো এনেকুৱা গাড়ীখনৰ। আৰু নৰ্থ ইষ্টত অনলি ওৱান, গোটেই অল অভাৰ ইণ্ডিয়াত 9-10খনৰ ওপৰত নাই। আচ্ছা, 9-10খন। এখন মিনি কপাৰ আছিলে। এতিয়া 9-10খনৰ ভিতৰত এইখন এখন, আৰু বাকী কেইখন ক'ত আছে? বাকীবোৰ ক'ত আছে? সেইবোৰ নাজানো, এইবোৰ ক'ৰবাত আছে চাগে মিউজিয়ামৰ কিছুমান। এখন মিনি কপাৰ আছিলে, এইখনটো জানো মিষ্টাৰ বিনৰ গাড়ী। বিনৰ এখন চেম মডেল, মিষ্টাৰ বিনৰ 1959 ন? এই ব্লেকখন ফৰ্ডৰ আছিলে, ফৰ্ড প্ৰিফেক্ট 1930 আছিলে। এখন ফৰ্ডৰ গাড়ী নেকি? ফৰ্ড ভাৰ্চন, ফৰ্ড প্ৰিফেক্ট বুলি কৈছিলে। এখন মৰিছ মাইনৰ আছিলে, ইয়াৰ ওপৰতো ৰূফ আছিলে, কনভাৰ্টেবল। আচ্ছা, ইয়াত ৰূফ আছিলে। এমজি হেক্টৰ কোম্পানী যে। এইবোৰ এতিয়া বনাই আছে নেকি? কিবা মডিফাই কৰিব? এখন ৰানিং গাড়ী হয়, এখন আগত চলোৱা গাড়ী। এইবোৰ চব ৰানিং হয়। এইবোৰ 4-5 বছৰ আগত 26 জানুৱাৰী 15 আগষ্ট ভিনটেজ ৰেলী হয় যে, ৰেলীবোৰ দাদাই নিছিলে। এইবোৰ অলপ ঠিক ঠাক কৰি, এই গাড়ীবোৰ এতিয়া ঠিক ঠাক কৰি পেলাই চলোৱা যাব নে মিউজিয়ামত থোৱা যাব? যিকেইখন চলোৱা যাব। এইবোৰতো চলোৱা গাড়ী হয়, এইবোৰ ৰেলীত নিছিলে আগত গাড়ী কিছুমান। এতিয়া জীপ কিছুমান আছে, এইবোৰ চলাব দাদা তাতে, এইবোৰ কিছুমান চাফাৰী কৰা হ'ব তাতে। অ'কে, এখন স্কোডা আছিলে, স্কোডা। ইয়াৰ ইঞ্জিনটো স্কোডাৰ লগতো আছে তো ইয়াতে, আগত ডিক্কি হয়।
আগত ডিকি ইঞ্জিন পিছত ইঞ্জিন পিছত অঁ এইখন 1960 আছিলে চেক ৰিপাব্লিক এইখন ডাটছন আছিলে নিছান ডাটছন নিছানৰ ডাটছন 1958 এই বগাখন আছিলে ভক্সেল বুলি কৈছিলে এইখনৰ কাম চলি আছে নেকি এইখন কাম চলি আছে এই গোটেইবোৰে চলিব এতিয়া এখন এখনকৈ গৈ আছোঁ আৰু এইখন কি এইখন ভক্সেল বুলি কৈছিলে 1936 1936ৰে ভক্সেল কৈছিলে যে এইখন মৰিছ মাইনৰ আছিলে এনজি হয় এইখন চিৰিজ 2 হয় এইখন চিৰিজ 1 এখন অ'কে ব্লেকখন আছিলে চিট্ৰয়েন এইখন বঢ়িয়া লাগিছে কলা এইখন 1930ত স্প'ৰ্টছ কাৰ আছিলে 30ত 1930ৰ স্প'ৰ্টছ কাৰ আৰু এইখন প্ৰথম ফ্ৰণ্ট হুইল আমি ফ্ৰণ্ট হুইল টাইপ চলাওঁ যে এতিয়া তো এই চিট্ৰয়েন কোম্পানীয়ে ৱৰ্ল্ডত প্ৰথম ফ্ৰণ্ট হুইল টাইপ আৰম্ভ কৰিছিলে ইয়াৰো দৌৰ দুটা খোলে এনেকুৱা ছুইচাইড ড'ৰ ইয়াৰে আগৰ চকাবোৰ ডাঙৰ পিছবোৰ সৰু ন নাই একেই চেমে আগৰকেইটা অলপ ডাঙৰ যেন পাওঁ পিছৰকেইটা সৰু চব আছে একে চেমে এইটো 16 চাইজৰ হয় তাৰপিছত এই হেণ্ডেল মাৰি ষ্টাৰ্ট কৰিছিলে আকৌ এখন মাষ্টেং আছিলে মাষ্টেং এইখনতো এই বলিউডত বহুত ইউজ হয় ন গাড়ীখন মাষ্টেঙৰ প্ৰথমটো ভাৰ্জন হয় ইয়াৰ 1955ত পাৱাৰ ষ্টেং আছিলে তেতিয়া পাৱাৰ ষ্টিয়াৰিং আছিলে 1955তে আমি তেতিয়াহে পাইছোঁ এইবোৰ তাত ডিস্ক ব্ৰেক আছে তেতিয়া ডিস্ক ব্ৰেক পাৱাৰ ব্ৰেক বা আৰু 8টা চিলিণ্ডাৰ V8 ইঞ্জিন 8 চিলিণ্ডাৰ তেতিয়া টাইমতে এডভান্স গাড়ী আছিলে এইখন কিন্তু বহুত হিউজ গাড়ী দেই এইখন বহুত ডাঙৰ গাড়ী একদম এখন অষ্টিন আছিলে অষ্টিন A40 1947 আছিলে ৱৰ্ল্ড ৱাৰ 2 এইখন আছিলে অল্ডছ মোবিল 1897 এইখন ইণ্ডিয়ান হিষ্ট্ৰীৰ বহুত ৰেয়াৰ কাৰ হয় এইখন মানে আমাৰ ইণ্ডিয়াত আমাৰ কাৰ বনোৱা নাছিলে তেতিয়া তো বাহিৰৰ পৰা এনেকুৱা অল্ডছ মোবিল কোম্পানী ছেইম মডেল কাৰ 4খন লৈছিলে ইম্পৰ্ট কৰি কিনে লৈছিলে তেতিয়া তো তাৰে কেইদিনমান পিছতে এই গাড়ীখন আছিলে আমাৰ অসমত এখন নগাঁৱত আছিলে হোজাই যাব নাম এইটো ৰায় বাহাদুৰ চৌধুৰী যে ৰায় বাহাদুৰ চৌধুৰী বুলি কয় এইটো ব্ৰিটিছে উপাধি দিছিলে আৰু ৰায় বাহাদুৰ তো তেখেতৰ ঘৰত আহিছিলে এই গাড়ীখন যেতিয়া দাদা খবৰ পাইছিলে এইখন মাটিৰ তলত পঠ খাইছিলে মাটি খান্দি ওলোৱা হৈছিলে এইখন 1897 অল্ডছ মোবিল মাটি খান্দি ওলাওঁতে কেনেকুৱা কণ্ডিশ্যন আছিলে তাৰ এইটো এনেকুৱাই এইটো কণ্ডিশ্যন দাদাই ওলাই লৈছে আৰু ভাল দিন আহিলে দাদা বনাব এইখন ইঞ্জিন আছে আৰু এতিয়া খালি ওপৰত এই প্ৰাইমাৰ মাৰি থোৱা গৈছে ন বস্তুবোৰ হেৰি মমৰ খাই যাব যে এখন প্লাই মাউণ্ট আছিলে এখন 102 বছৰ হ'ল 102 ইয়াৰ্ছ বা 102 বছৰ আগৰ গাড়ী কনভাৰ্টেবল আছিলে স্পক খুলিছিলে আকৌ স্পক অঁ আগৰ স্পক হুইল বোলে এনেকুৱা মানে মাৰি দিছোঁ প্ৰাইমাৰ মাৰিছে প্ৰাইমাৰ মাৰা আছে তাৰপিছত এখন আছিলে হিলমেন মিল 1931 গ্ৰেট ব্ৰিটেইন এখন মাচল কাৰ আছিলে মাচল কাৰ হিলমেন এখন ট্ৰাম্পৰ আছিলে এইখন গাড়ী আৰু সেই মাষ্টাংখন অলপ দেখাত একে নেকি এখন মাচল কাৰে হয় অঁ চাইজটো খালি অলপ ডিফাৰেঞ্চ আছে এইখন অলপ সৰু সেইখন অলপ ডাঙৰ এখন অলপ সেইটো এখন বহুত হেৰি এখন V8 ইঞ্জিন আছে অঁ 8টা চিলিণ্ডাৰ এই ট্ৰাকখন আছিলে ফৰ্ডৰ আছিলে ফৰ্ড ফাৰ্গো বুলি কৈছিলে কোনখন এই ট্ৰাকখন এখন ছেকেণ্ড ৱৰ্ল্ড ৱাৰ টাইমত এজ এ ৱেপেন্স কেছ বেছ কৰিছিলে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ ট্ৰাক এই হেলমেটবোৰ একদম ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ নে যুদ্ধৰ সময়ত এই বস্তুবোৰ কেৰি কৰিছিলে তেতিয়া এইবোৰ এই হেলমেটবোৰ ৱাৰৰ হয় এইবোৰ গেটটো আমি ভাঙিলোঁ যে তাৰ পৰা আনি থোৱা হৈছে ইমান হেলমেট আছে ৱাৰৰ বা এইখন ষ্টেণ্ডাৰ্ড 2000 এখন 1980s আছিলে এইখন 1980s পাৱাৰ উইণ্ডো পাৱাৰ ষ্টাৰিং অট'মেটিক গিয়াৰ 6 চিলিণ্ডাৰ 2000 cc এখন আগৰ পৰা এনেকুৱা উল্টা খোলে অঁ ঠিক কেনেকৈ কৰে কেনেহ'লে কিবা বেয়া হ'লে ইয়াৰ পৰা ঠিক কৰিব লাগিব এনেকৈ ন ছাইডৰ পৰা ঠিক কৰিব লাগিব মাচল কাৰ আছিলে এইখন মাৰ্চিডিজ আছিলে মাৰ্চিডিজ বেঞ্চ 1959 এখন 4 বছৰ আগত ডিব্ৰুগড়ৰ পৰা চলাই লৈছে দাদা ডিব্ৰুগড়ত আছিলে মাৰ্চিডিজ বেঞ্চ এইখন ডেডি অষ্টিন আছিলে অঁ এই বছৰ 100 বছৰ এইখন গাড়ী দেখিছোঁ এই হলিউডৰ চিনেমাবোৰত বহুত দেখুৱায় স্পক হুইল আছিলে স্পক হুইল আছে এইখন গাড়ী আগতে বহুত দেখুৱাইছিলে 100 বছৰ হৈছে 100 ইয়াৰ্ছ 100 ইয়াৰ্ছ হৈছে 2022 এই তাৰ এখন যে গাড়ী দেখুৱাইছিলে সেইখন কিমান বুলি কৈছিলে 120 নে কি 102 বছৰ সেইখন 102 আৰু এইখন ওল্ড মোবিল যে ক'লো সেইখন তলত যে পকাই আছিলে চবতকৈ পুৰণা 25 বছৰ সেইখন 125 বছৰ আচ্ছা এখন 100 বছৰ এই বছৰ চলিছে এখন এই গাড়ীখন 7-8 বছৰ আগৰ ৰানিং আছিল এই গাড়ীখনে 2003 শ্বিলঙত অল্ডেষ্ট কাৰ এৱাৰ্ড পাইছিলে আচ্ছা অল্ডেষ্ট কাৰ এৱাৰ্ড শ্বিলঙত এখন নৰ্টন আছিলে 500 cc 1930 এখন ছেকেণ্ড ৱৰ্ল্ড ৱাৰ এতিয়া বাইকলৈ আহিলোঁ এখন ৱাৰৰে গাড়ী নেকি 1938 আছিলে কেনেকুৱা গাড়ী আছিলে এই কালাৰবোৰ কৰা গৈছেনে এনেকৈ পিছত কৰা গৈছিলে আৰু এইকেইটা চাগে তেল লোৱা টেংকি স্পেয়াৰ তেল লৈ যায় আমাৰ গাড়ী 1970s আছিল য়ামাহা ডাৰ্ক বাইক আছিলে
এইখন ইয়ামাহাৰ গাড়ী 70s এখন হন্ডা আছিলে 70s এইবোৰ আগতে এইখন চিনেমাত বলিউডৰ মুভিত পপুলাৰ এইখন এখন হন্ডা আছিলে 5NSCC CX কাস্টম ডাবল সাইলেন্সাৰ 2 সিলিন্ডাৰ এই বাইকখনৰ চেইন নাছিলে উইদাউট চেইন চলিছিলে আমাৰ গাড়ীত যে থাকে যে তলত ৰড টাইপৰ এই ট্ৰাকত যে থাকে ট্ৰাকত থাকে যে পপুলাৰ সাপত চলিছিলে সাপ ড্ৰাইভ 1945 সৰি 70s হয় 70s ৰেডিয়েটৰ আছে তেতিয়া ডিস্ক ব্ৰেক আছে এলো হুইল বা এইখন ৰয়েল এনফিল্ডৰ স্কুটাৰ আছিলে আমি ৰয়েল এনফিল্ডৰ চবে জানো বুলেট আছে বাইক এতিয়ালৈকে বহুত মানুহে নাজানে ৰয়েল এনফিল্ডৰ যে স্কুটাৰ আছিলে স্কুটাৰো আছিলে ফেণ্টা বুলেট বুলি কৈছিলে ইয়াৰ গিয়াৰটো আছিলে ভৰিত দুটা গিয়াৰ হয় ব্ৰেকো ভৰিত আছিলে এখন 1960s সেলফ গিয়াৰো ভৰিত ব্ৰেকো ভৰিত ব্ৰেকো ভৰিত 60s সেলফ ষ্টাৰ্ট আছিলে 1960s সেলফ ষ্টাৰ্ট সেলফৰ ষ্টাৰ্ট আমাৰ এডভান্স স্কুটাৰ আছিলে ৰয়েল এনফিল্ড স্কুটাৰ ফেণ্টা বুলেট এতিয়াও নেটত মাৰিলে আহে এইবোৰ যাব এই মডেলটো চাব এখন গ্ৰীনখন আছিলে ৰয়েল এনফিল্ডৰ চামবিম বুলি কৈছিলে ইয়াৰো চাপত চলিছিলে পপুলাৰ চাপ 1940 কিন্তু বহুত হিউজ হেৰি গাড়ী একদম এখন BS আছিলে গোল্ডেন ফ্লেছ 650cc ডাবল সাইলেন্সাৰ 2 সিলিন্ডাৰ ডাবল সাইলেন্সাৰ দুটা সিলিন্ডাৰ ধুনীয়া কালেকশ্যন আছে গাড়ী ইয়াতে এইখন যে ৰয়েল এনফিল্ডৰ বাপৰে এনফিল্ড ইণ্ডিয়া লিখা আছে ইয়াতে এনফিল্ড ইণ্ডিয়া তামাম এইখন হেভি গাড়ী এইখন চলাই গ'লে যে বাটেদি আৱাজো চাগে কেনেকুৱা আছিলে চাগে একদম এনেকৈ ষ্টাৰ্ট হৈছিলে চাগে আৰু এইফালে কি আছে এইখিনি জীপ এইখনতো জীপ হয় এইখনচোন নতুন কণ্ডিশ্যনত আছে কালাৰ কৰা গৈছে বনোৱা গৈছে ইয়াতেও হেলমেটবোৰ আছে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ কালাৰ কৰি বনোৱা গৈছে মডিফাই কৰা গৈছে এইখন ৱাৰৰ টাইম হয় ছেকেণ্ড ৱৰ্ল্ড ৱাৰ এই কলাখন প্ৰিমিয়াৰ পাৰ্টনি আছিলে এইখনত এবাৰ বহি চাওঁ মই গাড়ী এখনত কেনেকুৱানো লাগে এতিয়া জীপ চলাই যাম ধুনীয়াকৈ এনেকৈ বঢ়িয়া ইয়াতে এইবোৰ গিয়াৰ এইডালকে দুডাল গিয়াৰ আছে কিবা এইবোৰ ফোনো আছে বা হেল্ল' কোনে ক'লে বাৰু মই এতিয়া মিউজিয়ামত আছোঁ ট্ৰেজাৰ হুইল মিউজিয়াম এইখন সোণাপুৰত আছে হয় আহি যাওক ইয়ালৈ চাবলৈ আহি যাব ইয়ালৈ ঠিক আছে বাৰু এতিয়া অলপ সেই দুখন যে দুটা টেংকি থকা গাড়ী ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সেই টেংকিটো সেই গাড়ীখনত এবাৰ বহি চাওঁ গাড়ীখনৰ হেলমেটো এটা আছে ধুনীয়া মজা হেলমেট এটা আছে বাহ তামাম ওজন আছে দেই এইটো হেলমেটটোৰ এনেকুৱা এইটো পিন্ধি এইখনত এনেকৈ উঠিছিলে এনেকৈ ভাল লাগিছে কিন্তু দেই এইবিলাক চলোৱাও ইমান সহজ নাছিলে কিন্তু পূৰা গোটেই চলিড লোহা আৰু হেলমেটটো পূৰা লোহা আৰু ইমান ৱেট আছে এইটোৰ বহুত ৱেট আছে কেনেকৈ বা মূৰত লৈছিলে এইবোৰ নাজানো আৰু বঢ়িয়া গাড়ী আৰু সেইফালে কেইখনমান গাড়ী আছে তেনেকৈ সেইকেইখন কুইক চাই লওঁ গাড়ীকেইখন আৰু ইয়াতে এটা ধুনীয়া ট্ৰি হাউচ এটা বনোৱা আছে দেখিছেনে কি বঢ়িয়া ট্ৰি হাউচটো এইটোৰ ভিতৰত এইটো ওপৰলৈ এবাৰ উঠি চাম আৰু এইটো স্পাইডাৰমেন বহি আছে ইয়াতে ইয়াত এটা ট্ৰি হাউচ আছে আৰু সেইফালেও এটা ট্ৰি হাউচ আছে দুটা ট্ৰি হাউচ আছে ইয়াতে ধুনীয়া জেগাটো বহিবলৈ চকী টকী সেইফালে আছে জোলনাও আছে বঢ়িয়া আৰু এতিয়া ভাইটি সেইফালে কিবা কামত গৈছে ইয়াত বহি আছে তো ভাইটি বাকী এইখন অলপ চাই লওঁ নেকি ন এইখনো চিনেমাটো বহুত ইউজ কৰে এইখন গাড়ী বহুত পপুলাৰ এইখন বলিউডৰ অঁ
এই হালধীয়াখন আছিলে বিটেল, ভক্সৱাগেন বিটেল বুলি কৈছিলে। বিটেল এতিয়া ওলাইছে নতুনকৈ, এতিয়া চলাই গুৱাহাটী। মডেলটো ছেমেই আছে, এনেকুৱা টাইপ ওলাইছে নেকি? এনেকুৱা টাইপতে হয়, ছেমে ছেম। খালি এতিয়াখন অলপ ডাঙৰ, এখন 38ৰ হয়, 1938ৰ ভক্সৱাগেন বিটেল। 1938ৰ। ইয়াৰ তেতিয়া ছানৰুফ আছিলে, ছানৰুফ আছে, লেফ্ট চাইডে ষ্টেৰিং, ইঞ্জিনটো পিছত আছিলে। আচ্ছা। আৰু এই মডেলটো হিটলাৰে অৰ্ডাৰ দি পেলাইছিলে। হিটলাৰে মানে পষ্টত কৈছিলে এনেকুৱা এখন কাৰ বনোৱা যাতে কমন মানুহ এফৰ্ড কৰিব পাৰে। এই কাৰখনৰ নাম দিছিলে পিপলছ কাৰ। পিপলছ কাৰ। ৱৰ্ল্ডৰ ভিতৰত হাইচেষ্ট চেলিং, ইয়াৰ ৰেকৰ্ড আজিলৈকে আছে গিনিছ বুকত। আচ্ছা আচ্ছা। এখন ভক্সৱাগেন হিপি ফেন বুলি কৈছিলে, এইটো আমেৰিকাত হিপি ব্লেক ইউজ কৰিছিলে, এখন কেৰাভান হিচাপে ইউজ কৰিছিলে। ভিতৰত কিটচেন চিটচেন বনাই ধুনীয়াকৈ। হিৰৰ কিটচেনো বনাব পাৰি। অঁ এখন বহুত এতিয়া হয়, এইটো হলিউডত হিপিবিলাক এনেকুৱা কৰিছিলে এখন। অঁ এইখন ট্ৰেভেলিঙত ইউজ কৰিছিলে ন, কিটচেন চিটচেন বনাই পেলাই যে যায় যে একদম ট্ৰেভেলিঙত জাৰ্ণি। হুইল জিপ আছিলে, 4 হুইল, এখন ৱাৰৰ আছিলে, ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। এইখন ভাঙিলে এখন লেণ্ড ৰভাৰ আছিলে, লেণ্ড ৰভাৰ এখন মাটিৰ তলত পোট খাইছিলে, 1940ৰ সেইখন। ইয়াৰ পিছৰ মডেলটো এখন ৰানিং আছে এতিয়া, 55। এতিয়া এখন গাড়ী যেন অলপ দেখাত লগা নাই, কিন্তু এইখন গাড়ী হয়। এইখন 48ৰ আছিলে, 48ৰ ইয়াৰ পিছৰ মডেল এখন ৰানিং আছে এতিয়া। এখন হিন্দুস্তান 14 মৰিছ অক্সফৰ্ড, MG প্ৰথম আছিলে, এখন অক্সফৰ্ডৰ পৰা ইম্পৰ্ট কৰি আনিছিলে। আমাৰ অসমৰ ৰেজিষ্ট্ৰেশ্যন ASL লখিমপুৰ। আগৰ নাম্বাৰবোৰ এনেকুৱা আছিলে নেকি? ৰেজিষ্ট্ৰেশ্যনবোৰ এনেকুৱা আছে, ASL। আজিকালিতো এলটোৰ জেগাত সেইটো নাম্বাৰ আহি যায়, কোড এটা আহি গৈছে ন। আমাৰ এনেকুৱা আছিলে, ASK হ'লে গুৱাহাটী হ'ব, কামৰূপ। ডিষ্ট্ৰিক্ট ৱাইজ। ASN নগাঁও। এতিয়া ডিষ্ট্ৰিক্টটো অঁতৰাই এলফাবেটটো অঁতৰাই নাম হেৰি দিছে, নাম্বাৰ দি দিছে। এখন টয়টা আছিলে, লেণ্ড ক্ৰুইজাৰ। প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধীয়ে এই গাড়ীখন মিজোৰামৰ পৰা আহোঁতে নিজে চলাইছিলে, নিজে ড্ৰাইভ কৰা গাড়ী। এখন 1960 আছিলে, 2 ডোৰ হাৰ্ড টপ ফ্ৰণ্ট হুইল ড্ৰাইভ, কিং অফ অফৰোডিং আছিলে, অফৰোডিং কিং হয় লেণ্ড ক্ৰুইজাৰ। এনেকুৱা ছেম মডেল এতিয়া 1.5 crore মানৰ পৰা ষ্টাৰ্ট হয় লেণ্ড ক্ৰুইজাৰ। এখন মৰিছ উডি বুলি কৈছিলে, ইয়াৰ পিছৰ কিছুমান বস্তু কাঠৰ আছিলে, উডেন, সেইকাৰণে মৰিছ উডি বুলি কৈছিলে। উডৰ ইয়াতে লেণ্ড ক্ৰুইজাৰ বুলি লিখা আছে, লগতো সিহঁতৰ লেণ্ড ক্ৰুইজাৰ। এইখন কি বুলি ক'লা? মৰিছৰ ইয়াতে লগতো আছে, মৰিছ। এখন জীপ আছিলে, জীপ চেৰকি, এখন লেফ্ট চাইডে ষ্টেৰিং আছিলে, লেফ্ট চাইডে ষ্টেৰিং, 10 চিটাৰ, 10জন বহিব পাৰে। এই জীপৰ আজিকালিও গাড়ী ওলাইছে নহয়, নতুন যে মডেলৰ কিবা চেৰকি আছিলে, জীপ চেৰকি, এতিয়া গ্ৰেণ্ড চেৰকি এনেকুৱা ওলাইছে চেৰকি। এখন হলিডৰ বিলাকত পপুলাৰ, টাৰ্মিনেটৰ 2 ডিছ হৈছিলে, আৰ্নল্ডে ইউজ কৰিছিলে, ছেম মডেল। এখন ভক্সৱাগেন ডিজেল বাছ আছিলে, ডিজেল এখন ফিয়েট বাছ নেকি এইখন? বাছ ডিজেল বাছ আছিলে। এখন ফিয়েট প্ৰিমিয়াৰ মিনি আছিলে, এখন ষ্টেচন ৱেগন। কেলকাতা ক্লাব বুলি লিখা আছে যে, কেলকাতাৰ পৰা আহিছে নেকি এইখন? বেছি চলিছিলে, তাৰ পৰা অনা হৈছিলে, কালেকশ্যন অসমতে হৈছে। এইখন কিবা পাল লিখা আছে ইয়াতে, পাল কোম্পানী নেকি? ষ্টেচন ৱেগন, ধুনীয়া গাড়ীৰ কালেকশ্যন এইখিনিয়ে ন? আৰু আহিব গাড়ী? আচ্ছা, সেইবোৰ কেতিয়ালৈ আহিব? সেইবোৰতো ডাইৰেক্ট কাজিৰঙাত দেখা পাম চাগে ন? এইফালে অলপ পুৰণা বস্তু আছে চাগে, এইবোৰ অলপ মানে হেৰি হৈ আছে এতিয়া। এখন পিয়ানো আছিলে, গ্ৰেণ্ড পিয়ানো, 1839, এই মিউজিয়ামটোৰ ভিতৰত চবতকৈ পুৰণা এখন। 1839ৰ? আৰু কেইবছৰৰ পিছত 200 বছৰ চলিব, আৰু অলমষ্ট 200 ইয়াৰ্ছ। বাপৰে, 200 বছৰ হ'ব আৰু এখন মিউজিয়ামটোৰ ভিতৰত চবতকৈ পুৰণা এখন। এইটো কাভাৰটো আঁতৰাই পেলাই বজাইছিলে ন? সেই হেৰিবোৰ আছেনে? আছে। তাৰপিছত এইবোৰ গ্ৰামোফোন আছে পিছফালে, গ্ৰামোফোন, টাইপৰাইটাৰ, ৰেডিঅ' চেডিঅ' পিছফালে থোৱা আছে। ধেৰ আছে বস্তু ইয়াতে। ব্লেক এণ্ড হোৱাইট টিভি আছিলে, এই চাটাৰটো লক কৰি থব পৰা যায়। সেইটো টিভি দেখিছোঁ। এই কলা কাঠৰ পৰা আছিলে প্ৰজেক্টৰ, এইটো বায়োস্কোপ বুলি কৈছিলে। প্ৰজেক্টৰ এইটো গাঁও এনেকুৱা কলা পৰ্দাত আনি আগত চিনেমা দেখাইছিলে গাঁৱে। এইটো বহুত পুৰণা হয়, 60s মান হয়। এইটো চাইৰেণ্ট আছিলে, ছেকেণ্ড ৱৰ্ল্ড ৱাৰ চাইৰেণ্ট। ইয়াক বজাই দিলে মানে চলজাৰবোৰ এলাৰ্ট হৈছিলে তেতিয়া, চবেই যুদ্ধ বুলি গম পায়। চলে নেকি এতিয়াও? চলে, ৱৰ্কিং কণ্ডিশ্যন হয়। মই বজাই দিছোঁ বাৰু, ইয়াক যিমান ঘূৰাব চাউণ্ডটো বাঢ়ি গৈ থাকিব। চাওঁ এবাৰ। চাউণ্ডটো কমাই দিব পাৰে। মেচিন হোৱা হয় কেতিয়াবা বেয়া হ'ল। মেকানিকেল আছিল। এইটো ফাৰ্ষ্ট লেডাৰ বেগ আছিলে, ডক্টৰ ৰেডিছ লেডাৰ বেগ। এইটো ৰকেট লাঞ্চাৰ আছিলে, বাজুকা। ৱৰ্ল্ড ৱাৰ 2 বাজুকা আছিলে, ৱৰ্ল্ড ৱাৰ 2 লাঞ্চাৰ। এইটো ড্ৰাম হেড আছিলে,
এই ক'লা হেলমেট এইবোৰ অৰিজিনেল নহয় চাগে অৰিজিনেল হয় মেথন বুলি কয় বহুত পুৰণা হয় অৰিজিনেল নেকি অৰিজিনেল যিটো কেমিকেল দি ৰখা গৈছে বহুত পুৰণা হয় এইবোৰ মাংস তাৰমানে এইবোৰ মাংস হয় এইবোৰ গেলি পচি শুকাই এনেকুৱা হৈ যায় লাষ্টত মাংসটো এনেকুৱা তাৰমানে কেমিকেল দি ৰাখিব পাৰি তাৰমানে ইমান ডাঙৰ মাথা আছিলে বাপৰে বাপ ইমান হিউজ মাথা এনেকুৱা চাইকেল স্ক্ৰু যে আছে এইবোৰ লুজ কৰি কিনে এনেকুৱা জাপি ল'ব পাৰে জাপি কিনে পিঠিত কেৰি কৰি ফল্ডিং চাইকেল জাম কৰি দিয়ে তেতিয়া চলজাৰবোৰে এইখন কলম্বিয়া চাইকেল আছিলে ইয়াৰ ব্ৰেকটো হাতত নাছিলে ইয়াৰ ব্ৰেকটো আছিলে পেডেলত পেডেল চলিলে চলিব পেডেলটো উল্টা মাৰিলে ৰখি যায় এখন কলম্বিয়া চাইকেল এইখন বেবী চাইকেল আছিলে চকেট জবা থকা আগত সেইফালে দেখা নাপাব আন্ধাৰ এনেকুৱা দেখা নহ'ব ইয়াতে চাইকেল বহুত আছে বহুত চাইকেল আছে এইবোৰ একচুৱেলি উলিয়াই থ'লেহে বস্তুটো ভাল লাগে চাবলৈ ভাল হ'ব ন আৰু এইবোৰ গোটেইবোৰ উলিয়াব লাগিলে এটা বহুত ডাঙৰ এৰিয়া লাগিব এতিয়া আমি সামৰি কেনে এইবোৰ কি অৰিজিনেল নেকি এইবোৰ অৰিজিনেল হয় খালি সিংকেইটা অৰিজিনেল এইটো আমাৰ মিউজিয়ামৰ কাৰণে থাকিব দিছিলোঁ এখন পুৰণা ফেন পুৰণা বহুত বস্তু আছে আপুনি ফটো চটো কৰক আপুনি ক'ৰ পৰা আহিছিলে দাদা মই আহিছোঁ মোৰতো এনে ঘৰ নলবাৰী এতিয়া গুৱাহাটীৰ পৰা আহি আছোঁ আপুনি সেই ভালে কৰিলে নৱেম্বৰৰ লাষ্টত আমাৰ চিফ্ট হৈ আছে তাহলে নৱেম্বৰৰ লাষ্টত ন আৰু লগৰবোৰক জনাব দাদা নিশ্চয় লগৰবোৰেতো ভিডিঅ' চালে গমেই পাব দেখি পাব আহিব ইয়াতে আৰু চাবলগীয়া জেগা বস্তু বহুত আছেতো ইয়াতে হিষ্ট্ৰী হয় হিষ্ট্ৰীৰ কাৰণে দাদা কালেকশ্যন কৰিছে মাজতে আমি এতিয়া চবেই নতুন বস্তু চবেই দেখাব পুৰণা বস্তু য'ত দেখাব পৰা নাযায় এইবোৰ বস্তু আমাৰ নিচিনা আহিব লগা প্ৰজন্মই যাতে আমাৰ অসমতে চাব পাৰে আৰু যিবোৰ বস্তু হেৰাই গৈছে সেইবোৰ দাদা কালেকশ্যন কৰি আছে এনেকুৱা কিন্তু এইবোৰ যদি ধৰক ধৰা মানে এতিয়াতো এনে পৰি আছে ন বা ৰিপেয়াৰিং কৰি আছা তোমালোকে যেতিয়া মিউজিয়াম এটা ধুনীয়াকৈ থোৱা যাব ভালকৈ থ'লে মানে এটা ফিলিং এটা আহিব যে আৰু বহুত বস্তু অহা নাই এতিয়া কইনছ কালেকশ্যন পেইণ্টিং কালেকশ্যন আৰু নিউজ পেপাৰ আছে 1947 ৰাতিপুৱা প্ৰথম নিউজ পেপাৰখন 15 আগষ্ট এনেকুৱা আৰু বহুত কালেকশ্যন আছে সেইবোৰ ভালকৈ থ'লে এটা ফিলিং এটাত চাই পেলাই বঢ়িয়া লাগিব মানে ফিল কৰিব পৰা যাব যে ইমান পুৰণা গাড়ী কাজিৰঙাত গৈ আমি কিছুমান গাড়ী ৰানিং কৰিম তাতে ৰানিং গাড়ী চলাবও পাৰিব তেনেকুৱা ফিলিংটো দিব যাব ঠিক আছে বাৰু এইটোৱে আছিলে আৰু আপোনালোকো আহিব পাৰে নামটো হৈছে ট্ৰেজাৰ হুইলছ আৰু এইখিনি জেগাখিনি নৱেম্বৰলৈ আছোঁ আৰু মেধিকুচি বুলি মেধিকুচি ন সোণাপুৰ মেধিকুচি তাত আছে ধুনীয়া আৰু মেধিকুচি চকটোৰ পৰা আপুনি মানে ৰাইট চাইডে সোমাই আহি পেলাই পায় আৰু এইটো আহিব পাৰে চাব পাৰে ধুনীয়া ঠিক আছে নিশ্চয় ট্ৰি হাউচ কেইটা চাব পাৰিম ন অ'কে এতিয়া অলপ ট্ৰি হাউচ কেইটা চাই লওঁ বেগটো মই ইয়াতে থৈ গৈছোঁ জীপখনতে বেগটো থৈ গৈছোঁ ধুনীয়া জেগা এটা বস্তু এতিয়াহে দেখিছোঁ মই চিটত ইয়াতে লিখা আছে USA আৰ্মি বাপৰে হেলমেটবোৰ ট্ৰাই কৰি ভাল লাগে কিন্তু ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ হেলমেট এতিয়া মই মোৰ হেড লগাই লৈছোঁ দা আৰটিআৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চাই আছে যদি যোনে কৰা নাই আৰু এতিয়া অলপ এই ট্ৰি হাউচটোৰ ওপৰত উঠি চাওঁ কেনেকুৱা ট্ৰি হাউচটো বনাই থৈছে ধুনীয়া চিৰিকেইটা বাঁহৰ নহয় লোহাৰে চিৰি মজবুত আছে ধুনীয়া উঠিবলৈ ভয় নালাগে বাঁহৰ হ'লে অলপ কিছুমানে ভয় কৰে উঠিবলৈ ইয়াত চকী পাৰি থৈছে বহিবলৈ ধুনীয়া তেওঁলোকে বহে চাগে এইখিনি চিৰি কাঠৰ ওপৰত মানুহ আছে নেকি আহিছোঁ দেই দাদা অলপ ইয়াতে থাকে নেকি আপোনালোকে বঢ়িয়া জেগা দেখোঁ একদম আৰাম আছে ন থাকি বঢ়িয়া ইয়াৰ পৰা এনেকৈ ভিউ এইফালে চাই থাকিব পাৰি ঠিক আছে হওক আপোনাক ডিষ্টাৰ্ব কৰিলোঁ আৰু গছডাল এনেকৈ হেৰি দি গুচি গৈছে এইফালেদি পানী নাহে ন সোমাই বঢ়িয়া লাগিব দেই ৰাতি থাকি ইয়াতে ঠিক আছে দিয়ক সেইফালেও এটা আছে ছেইম এনেকুৱাই চাগে সেইটোও কিন্তু সেইটোত নাযাওঁ আৰু এই তলত দেখিছোঁ এইবোৰ গাড়ীবোৰ দেখিছেনে নাই এইবোৰো বহুত কালেকশ্যন আছে এইখিনি তেতিয়া ভাইটিয়ে দেখুৱাই নিদিলে কিন্তু আমি এবাৰ সেইখিনিও চাই লওঁ কালেকশ্যনখিনি গাড়ীৰ এনেকুৱানো কালেকশ্যন কি আছে
জেগাটো লাহে লাহে আৰু এইটো পপুলাৰ হৈ যাব, কিন্তু ইয়াত এওঁলোকৰ নাথাকে। এতিয়াতো ষ্টাৰ্টহে হৈছে, এওঁলোকে বস্তুবোৰ কাজিৰঙালৈ নিলে তেতিয়া তাত চাব যাব লাগিব। ইয়াত থকাহেঁতেন ভাল আছিলে, ধৰক ওচৰৰ মানুহখিনিয়ে চাবলৈ সুবিধা হ'লহেঁতেন। এতিয়া কাজিৰঙালৈ যাব লাগিব। ইয়াতো বহুত এইবোৰ বাইক চাইক আছে, EHD বাইক 250cc 1971 এখন। আৰু এইবোৰ ধুনীয়া ৰাজদূত, এইখন ৰাজদূত গাড়ী, ৰাজদূত ৰয়েল এনফিল্ড 148cc 1946 এইখন। ধুনীয়া ইয়াত লিখি থৈ দিছে কাগজত। এইবিলাকো বঢ়িয়া একদম গাড়ী এইবিলাক। এইখন চাগে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ গাড়ী। এইটো লাইটটো এইটো চাই পেলাই গম পোৱা গৈছে, ৰয়েল এনফিল্ড। এইখন কি ধৰিব পৰা নাই, ফুৰি নে কি, ফাৰী। বহুত আছে, ভিক্টৰিয়া 1901 গাড়ী, জাৰ্মানীৰ। এইখন কিবা বেলেগ টাইপৰ গাড়ী এইবোৰ। এইখনতো বাজাজ স্কুটাৰ, বাজাজ 150cc। আৰু সেইফালে এইবোৰ স্কুটাৰ আছে, বাজাজৰে চাগে। এইখন চাগে কিবা বেলেগ। এইফালেও দুখন এনেকৈ গাড়ী, এখন সৰু বাচ্ছাৰ গাড়ী। লেম্বাৰ্টা 150cc 1951 ইটালীৰ স্কুটাৰ। সেই এখন আছে, আৰু সেইখনত লিখা নাই, সেইখন ধৰিব পৰা নাই মই। এইখনতো আছামৰে নেকি, আছাম নহয়, AMA 2024। এইখন বাজাজৰে চাগে। চ' এইখিনিয়ে আছিলে অলপ বস্তুখিনি, আপোনালোককো দেখুৱালোঁ, ময়ো চালোঁ। আৰু আহিব বিচাৰিলে আহিব পাৰে ইয়াতে। আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ, আৰু বাকী নেক্সট কিবা আৰু দেখিব আৰু পিছলৈ। ঠিক আছে, বাই বাই। এতিয়া আমি ভাইটি আৰু মই বহি লৈছোঁ বাইকখনত, বহি অলপ চিনাৰীটো ভিউটো চাই লওঁ, নাজাৰাটো। আৰু ভাইটিয়ে কেমেৰাটো ধৰি অলপ দেখুৱাই দিয়া, আৰু কৈও দিয়া অলপ কেনেকুৱা কি। আৰু এইবোৰ ধুনীয়া ঘূৰি